আজি বহুত বৰষুণ দিছে, চাওকচোন ইমান বৰষুণ দিছে আৰু বাবাই বৰষুণৰ উপভোগ কৰি আছে। ইমান ধুনীয়া কৰি থিয় হৈ কিনে বৰষুণ অহা চাই আছে, ইমান ধুনীয়া কৰি। আৰু বহুত বেছি বৰষুণ দিছে, ৰাতিৰ পৰাই দিছে বহুত বৰষুণ, কিন্তু এৰাই নাই এতিয়ালৈকে, ইমান বৰষুণ দিছে। আৰু আপোনালোকক এটা বস্তু দেখুৱাম বুলি মই ভাবিলোঁ। সদায় মই বাৰাণ্ডাৰ পৰা চাই থাকোঁ, বিৰাট বেছি খাওঁ খাওঁ লাগে। এয়া চাওকচোন, খেজুৰি ইমান ধুনীয়াকৈ লমা লমে লাগি আছে, বহুত বেছি ভাল লাগে, বহুত খাই ভাল পাওঁ মই। আগতে এই খেজুৰি কাৰণে ৰাতিপুৱা দৌৰিব উঠিছিলোঁ, কিন্তু আজিকালি ঘৰৰ ওচৰতে আছে। আৰু চাওকচোন ইমান বানপানী। আৰু এইফালে বাবাৰ লগত অলপমান খেলি আছোঁ ৰ'ব, ইমান ধুনীয়া কৰি সেই চং ভংগেলা দেখুৱাই মই সুধি আছোঁ, সেই দেখি থাকে। যিহেতু বৰষুণৰ বতৰ, সেইকাৰণে কিনো কৰিম, সেইকাৰণে এনেই অলপমান বাবাৰ লগতে ধেমালি কৰিলোঁ। আৰু ইমান বৰষুণ দি আছে, বানপানী হৈ গৈছে, ইমান জেগাই জেগাই ইমান বানপানী হৈ গৈছে। আমাৰ তাত বাৰু ইমান বানপানী নহয়, এনেই যোনখিনি টাইমত বৰষুণ দিয়ে সেইখিনি টাইমত পানী হয়, আৰু যোনখিনি তাৰমানে 1 ঘণ্টামান এলি আৰু পূৰা পানী শুকাই যায়, সেইকাৰণে। কিন্তু বহুত জেগাতে কিমান বানপানী গৈছে, কিমান মানুহৰ অসুবিধা হৈছে, সেইবিলাক ইমান বৰষুণ দি আছে। আৰু এইবাৰ বতৰটো কিবা সেনে হৈ আছে, 2 দিন যদি ৰ'দ, 4 দিন বৰষুণ, 2 দিন যদি ৰ'দ, 4 দিন বৰষুণ, সেনে হৈছে। কিয় বা ইমান বৰষুণ দি আছে। আৰু এইফালে বাবাই কিবা দেখি আছে, এনেকৈ বাবাৰ লগত থাকিলে টাইমখিনি কেনেকৈ যায় গমেই নাপাওঁ, সেইকাৰণে তাৰ লগত অলপমান বৰষুণৰ বতৰত বাৰাণ্ডাত খেলি থাকলোঁ। আৰু এইফালে গেছ জ্বলাব আহিছোঁ, জ্বলেই নাহে, জ্বলাক দে কিবা কৰি। আৰু মাছ ভাজি আছিলোঁ, বাবাই পুতুককৈ সাৰি পেলাল, সেইকাৰণে বন্ধ কৰি যাব লগা হ'ল। এইফালে মেকুৰী এটা আছে আমাৰ, এনেই অনবৰতে মেও মেও কৰি থাকে, আৰু মাছৰ গোন্ধটো বাবাই নৰিব, ভয় আগতে আহে। সেইকাৰণে চাউলৰ ধামাত থৈ গৈছিলোঁ এখিনি, আৰু ভাজবা আছে থাকিলে এখিনি, সেনেকৈ থৈ গৈছিলোঁ। ইফালে আৰু ৰঙালাও জিকা কাটি থৈ দিছোঁ, মাছৰ লগত বনাম বুলি। ইফালে ভেন্দি কাটি থৈ দিছোঁ, ইফালে আৰু সেইখিনি মাছো কেৰাহীত দিলোঁ। আৰু সেই আমাৰ গেটু মাছ, ইফালে পাহাৰৰ বৰষুণ দিলে পাহাৰৰ পৰা নামি আহে। আৰু এই আমাৰ আঞ্জা হৈ গ'ল, ৰঙালাও জিকা মাছ, আৰু ভেন্দি ভাজি আছোঁ দিয়ক ৰাতি। আৰু এইফালে আমাৰ ৰাতিৰ ভাত ৰেডি। এই চাওকচোন, মাছ ভাজিছোঁ, ভেন্দি ভাজিছোঁ, আৰু ৰঙালাও জিকা মাছ ৰান্ধিছোঁ। আৰু বতৰডাল কি যে কেনেকৈ ভাগ্য ভাল হৈছে, বহুত বেছি ভয় লাগে মোৰ। আৰু বৰষুণৰ বতৰ না, এনেকৈ পৰব আহিছে। ইয়াক নিমখ দি কিনে মাৰিলোঁ দিয়ক, উপায়টো নাই ইয়াৰ, কি কৰিব। আৰু এইফালে বাবাই তাৰমানে বাপেকৰ লগত কিবা খেলি আছে, বাপেকে যেতিয়া কয় ধৰোঁ বুলি, সি বিৰাট ভাল পায়। ইয়াৰ হাঁহি হাঁহি অহাই যাব এনেকৈ অলপমান সি খেলি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল।